Hey guys, good morning and welcome back to my new vlogs. আজি আপোনালোকে মোৰ ৰূপটো দেখা পাইনে গম পাইছে আজি ক'ত যাম কি কৰিম হয় আজি পথৰত যাম আমাৰ পথৰত ভুই ৰৈ আছে সো দেউতা অলপ হেল্প কৰাৰ কাৰণে আজি তাত কাম কৰিবলৈ যাম মোৰ পৰীক্ষা শেষ হোৱাৰ পিছতো প্ৰথম ভিডিঅ' মোৰ ভিডিঅ' আনা আছিল পাস এটো প্ৰথম ব্লগছ হয় বলক ভিডিঅ'টো আৰম্ভ কৰো Hey guys, finally আমাৰ লোকেল খৰাইঘাট দলংখন পাই গলো এইখন দলং পাৰ হোৱাৰ পিছতে আমি যিটো আমাৰ খেতি পথাৰ এইখন হৈছে আপোনালোক দেখাইছো মই তাত নাযাওঁ মই তাত আমাৰ ধাৰি আছে বিধান তাতে পাৰিছো আপোনালোক জুম কৰি দেখাই আছো তাত আছে তাৰ পৰা ইয়াত বৈ আনিব লাগিব আমাৰ লোকেল খৰাইঘাট দলংখনৰ ভালকে বনা হোৱা নাই এইবোৰ আছে তো গাইজ আজি মস্ত ৰ'দ দিছে এয়া এতিয়া গৈ আছো আজি আর অৱস্থা নহয় হৈ যাব মোৰ আজি গাইজ গৈ পায়ে নাই আৰু 1 কিলোমিটাৰ যাব লাগিব এটা কথা খেতিয়কবিলাকৰ কাৰণে ৰ'দ বৰষুণ এইবোৰ সহ্য কৰি এজন খেতিয়কে সোণালী ধান পায় তো গাইজ গৈ আছো এতিয়া মস্ত ৰ'দ দিছে টেম্পাৰেচাৰ 29 ডিগ্ৰী সেলসিয়াছ মান হ'ব আজি একেবাৰে ছাই হ'ব লাগিব উপায় নাই আৰু খেতিয়ক হ'লেতো এইখিনি কষ্ট কৰিবই লাগিব গাইজ বিশেষকৈ মই এই দিনকেইটা বা শাওন মাহৰ এই দিনকেইটা বিৰাট বেয়া পাওঁ খেতিত লাগি দিব লাগে গাইজ উপায় নাই খেতি কৰিবই লাগিব আমি কাৰণ মূল্যবৃদ্ধি বাঢ়ি যাইছে দিনক দিনে মূল্যবৃদ্ধিৰ কাৰণে জুবিনদাই কৈছে যে নিজে যিখিনি পাৰা এডাল বেঙেনাই হওক বা বিলাহীয়ে হওক যিকোনো শস্য উৎপাদন কৰিব লাগে তেতিয়া আমাৰ মূল্যবৃদ্ধিটো দিনক দিনে হ্ৰাস পাব দিনক দিনে কমি আহিব সো এইখিনি কষ্ট কৰিবই লাগিব এইবোৰ বেয়া দিব লাগিব গৰুৰ কাৰণে দেখিছে এতিয়া গৈ আছো ভিডিঅ'টো শেষলৈকে চাই থাকিব সুন্দৰ পৰিৱেশ ইয়াত অকলে থাকিব লাগিব আজি যিখিনি তো গাইজ এতিয়া হেৰি কৰোঁ এখন মাৰি লওঁ বিৰাট ৰ'দ দিছি সহ্য কৰিব নোৱাৰা ৰ'দ জানাই নাজানে মাৰি লওঁ আৰু এই এনেই কলা চলি তো গাইজ আহিলো তো গাইজ বিধানবোৰ উঠাই আছো এতিয়া এটা কথা যে আপোনালোকে ভাবি আছে যে মই কাম এৰি ব্লগিং কৰি আছো বা এনেকৈ ভাবি আছে সেনেকুৱা কেতিয়া নহয় মই কামবোৰ কৰি আছো সব জিৰণি সময়ত মই কেমেৰাটো অন কৰি কিনে আপোনালোকৰ লগত এনেকুৱাকৈ শ্বেয়াৰিং কথা কৈ আছো বা শ্বেয়াৰ কৰি আছো মই কি কৰি আছো আপোনালোকে এইটো নাভাবিব যে মই ব্লগিং কৰি আছো কামবোৰ নেৰি কিনে বা দেউতাহঁতে ভাবি আছে মই কাম তোক এটা কাম দিছে তো ভিডিঅ' বনাইছে এনেকুৱা নহয়
মই মোৰ নিজৰ কামো কৰি আছোঁ লগতে ব্লগিঙো কৰি আছোঁ। তো গাইজ এইবোৰ আকৌ উঠাই কিনে য'ত হেৰি কৰে পুতি ভুই ৰুই আছে তাত মই থ'ব যাব লাগিব। চ' দেখাই থাকিম, চাই থাকিব। তো গাইজ ফাইনেলি বিধান উঠোৱা হ'ল। বিধানবিলাক সৰু সৰু, পল্লাবিলাক সৰু সৰু, সেইকাৰণে এনেকৈ আনিব লগাত পৰিছে। আৰু যদি ডাঙৰ হ'লা হয় হোলা বাঁহ দি আনি ভাৰ কৰি লৈ গ'লোঁ হয়। চ' এনেকৈ আহি আছোঁ, দেখিছে আপোনালোকে পল্লাবিলাক সৰু সৰু যে, সেইটো কাৰণে বস্তাত বান্ধি আনিছোঁ। বলক আমি ঠাইলৈ গৈ থাকোঁ। তো গাইজ এবাৰ চাওঁ পুতি কিনে ভুই ৰুই কেনেকৈ উঠে নাজানো। চ' অলপ ট্ৰাই কৰোঁ। কৃষ্ণ সৰু কৰিব লাগে নেকি? সৰু 3ডাল কেনেকৈ? এই হৈছে না? এই হৈছে না? হৈছে না? এই মোৰ এক মাহ যায় নৰো দে, মই ধৈৰ্য নাই, মোৰ দ্বাৰা নহ'ব। মই এই ভিডিঅ' বনাই কাফি। তো গাইজ নৰিম, ইমান ঘৰত নৰিম। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড आपके सामने एक बड़ा सा गोल व्हील है। हाँ, है। व्हील के साइड में एक रेड बटन है। दबा दिया, आगे बोलो। ধন্যবাদ।